Hello and welcome back to my YouTube channel. আহক তেনেহ'লে আজিৰ ভিডিঅ'টো মোৰ ৰাতিপুৱাৰ একাপ কফিৰ সৈতে আৰম্ভ কৰোঁ। চাওক ভাল হৈছেনে বনোৱা বাৰু ক'বচোন দেই কমেণ্টত। তো বলক তেনেহ'লে চাই লওঁ মোৰনো কি পাৰ্চেল আহিছে ফ্লিপকাৰ্টৰ পৰা। আহক এইটোৱে হৈছে শ্বেম্পুটো যিটো মই অৰ্ডাৰ কৰিছিলোঁ। এইটো মামা আৰ্থৰ অনিয়ন শ্বেম্পু হয়, হেয়াৰ কণ্ট্ৰল শ্বেম্পু। আপোনালোকে ডাইৰেক্ট মামা আৰ্থ যিটো এপছ আছে তাত গৈও অৰ্ডাৰ কৰিব পাৰে, কিন্তু মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু সেইটোৱে আনবক্সিং কৰা কথা আছিলে। এইটো হেয়াৰ ফল কণ্ট্ৰল শ্বেম্পু হয় আৰু ইয়াক কেনেদৰে ইউজ কৰিব লাগে সকলোখিনি লিখা আছে। ইয়াৰ প্ৰাইচটো হৈছে 359, কিন্তু মই এইটো ডিছকাউণ্ট পাইছিলোঁ দেই। এইটো এনেকৈ পেকেজিঙত আহিছে, খুব ধুনীয়া পেকেজিঙত আহিছে। কিন্তু আপোনালোকে যদি বিচাৰে ডাইৰেক্ট মামা আৰ্থ যিটো এপছ আছে তাৰ পৰাও অনলাইন কৰিব পাৰিব। এইকেইটা চাব দেই, কাজিয়া কৰি আছিলে পোৱালিটো, চাওক লাগিয়ে থাকে। অনিয়ন শ্বেম্পু উইথ অনিয়ন প্লেন্ট কেৰাটিন ফৰ হেয়াৰ ফল কণ্ট্ৰল শ্বেম্পু। এইটো মই ক'ৰ পৰা আনিলোঁ আপোনালোকে জানিলে, ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰি আনিছিলোঁ। মামা আৰ্থ অনিয়ন শ্বেম্পু উইথ অনিয়ন প্লেন্ট কেৰাটিন ফৰ হেয়াৰ ফল কণ্ট্ৰল। এইটো যোনে যোনে ইউজ কৰিছে ইয়াক ইউজ কৰি কেনেকুৱা পাইছে কমেণ্টত জনাবচোন। মই নতুনকৈ আনিছোঁহে, এইটো ইউজ কৰি মই কেনেকুৱা পাওঁ সেইটো আপোনালোকৰ আগলৈ এটা ভিডিঅ' বনাই আগবঢ়াম। ইয়াৰ প্ৰাইচটো হৈছে 359, মই ডিছকাউণ্ট পাইছিলোঁ 281ত মই এইটো লৈছিলোঁ। এনেই ইয়াৰ দামটো হৈছে 359 প্ৰাইচটো, কিন্তু মই ডিছকাউণ্ট পোৱাৰ কাৰণে 281তে আনিব পাৰিলোঁ। এইটো এনেধৰণৰ পেকেট কৰি দিয়ে, এইটো মই দেখুৱাই দিছোঁ খুলি। এইটো এনেকৈ খুলিব লাগে। ইয়াত যিটো সাঁফৰৰ ওপৰত আছে সেইটো তাত অ'পেন এণ্ড ক্ল'জ দুটা চিন দেখুৱাই থোৱা আছে। খোলোতে অ'পেনৰ ফালে ল'ব লাগে, তাৰপিছত ক্ল'জটো কৰি থ'ব পাৰে আপোনালোকে। এইটো চাওক এনেধৰণে আহে হোৱাইট কালাৰত। আৰু ইয়াত এইটো অনিয়ন শ্বেম্পু যদিও কিন্তু পিঁয়াজৰ একো গোন্ধ নাহে, কিন্তু সেইটো মানে পিঁয়াজ যেন আপোনাৰ নালাগে, সেইটো তেনেকুৱা গোন্ধ নাই শ্বেম্পুটোত। এইটো পোৱালিয়ে আমাৰ বৰ এটা আনিছে নতুনকৈ, চাওক সেইটো ভাগি থাকে, সেইটো মিলাব লাগে। ABCD ইয়াত লিখা আছে, ইয়ে জানে এইটো দেই, মই নাজানো। দেখা এইটো কিমান লৈছিলে? আৰু এটা কভাৰ আহিছিলে, এইটো খালি মই এইটো খুলিবলৈ নাপালোৱেই, চব পোৱালিয়ে খুলি খালি চফা দি দিলে। অকণমান দেখুৱাওঁ তাৰ উপৰি, মোৰ মানে আগৰ কভাৰটো বেয়া হৈ গৈছিলে কাৰণে এইটো নতুন কভাৰ এটা ল'লোঁ। এইটো প্ৰাইচটো আপোনাৰ 192 ফ্লিপকাৰ্টৰ হয়। তো এইকেইটাই আছিলে। আৰু মামা আৰ্থৰ কণ্ডিশ্যনাৰটোৱে তেলটোৱে একেলগে দিছিলোঁ, কিন্তু আহি পোৱাহি নাই এতিয়ালৈকে। সেইটো যদি আহি পাবহি মই আকৌ দেখুৱাম আপোনালোকক, তাৰ ব্যৱহাৰ কৰি যেনেকুৱা পাওঁ মই দেখুৱাম। এইকেইটাই আছিলে আজিৰ বস্তুখিনি। দেখা কিবা অকণমান কেলৈ খুলি পেলালা, এইটো কেলৈ খুলি পেলালা তুমি? এইটো প্ৰডাক্ট যিটো মই আপোনালোকক আজি আনবক্সিং কৰিম বুলি কৈছিলোঁ, লগতে আৰু বেলেগকেইটাও দেখিলে আপোনালোকে। এইটো বেছি ইম্পৰ্টেণ্ট আছিলে মোৰ কাৰণে, যিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ। আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰি আনিছিলোঁ। মামা আৰ্থৰ অনিয়ন শ্বেম্পু হয় এইটো। এইটো ইউজ কৰি কেনেকুৱা পাম মই তাৰ ওপৰতো এটা ভিডিঅ' বনাই আপোনালোকৰ আগলৈ আগবঢ়াম। আৰু ইয়াৰ প্ৰাইচটো হৈছে 359, মই ডিছকাউণ্ট পাই এইটো আনিছিলোঁ 281ত ফ্লিপকাৰ্টৰ পৰা। চাওঁ এইটো কেনেকুৱা হয় প্ৰডাক্টটো, আপোনালোকক ক'ম, তাৰ ওপৰত ভিডিঅ' এটা বনাই দেখুৱাম। এতিয়াতো আনবক্সিং এটা দেখুৱালোঁ। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব, আৰু লগতে যদি এইটো কোনোবাই ইউজ কৰিছে কমেণ্টত জনাবচোন। যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।